চাওঁতে ভাদ মাহৰ আজি 15 দিনে গ'ল। পিছে আমাৰহে আকৌ এই পবিত্ৰ ভাদ মাহত কেনিও যোৱা নহ'ল। নমস্কাৰ বন্ধুসকল, মই এম জি চেচামে অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে আমাৰ পেজলৈ স্বাগতম জনাইছোঁ। আৰু আজি সেইকাৰণে বচা গাঁৱত থকা গোলাঘাট ডিষ্ট্ৰিক্টত থকা আঠখেলীয়া নামঘৰলৈ আমি দুটাই ওলাইছোঁ। পিছে গাড়ীখন ষ্টাৰ্ট দি বাহিৰত ৰৈ থকা মোৰ আধা ঘণ্টাৰ ওপৰত হ'ল। পূজাৰহে খালি ক'ৰবালৈ গ'লে সোনকালে ওলোৱা অভ্যাসটো গঠন নহ'ল। ইমান সোনকালে পালেহি কিবা? ইমান সোনকালে পালেহি গাড়ীখন ষ্টাৰ্ট দিয়াৰ পাছত? বেছি দেৰি নাই, আধা ঘণ্টা মানে হ'ল হ'ল। ক'ৰবালৈ গ'লে ভিডিঅ' বনালে আকৌ আপোনালোকক এইকণ ঠাই দেখাওঁৱে, যোৰহাটৰ ল'ৰা আছে আমাৰ ইয়াত চাহৰ কাৰণে বিখ্যাত। চাহ গছবোৰ নেদেখালে কিবা নিজৰে ভাল নালাগে। এইখন হৈছে আকৌ গোলাঘাটৰ ফ্লাইঅভাৰ, আমাৰ ঘৰৰ পৰা আঠখেলীয়া নামঘৰলৈ যোৱা শ্বৰ্ট ৰাস্তাও আছে। পিছে আপোনালোকক এইখন দেখাম বুলি আকৌ আজি লং ৰাস্তাত গৈছোঁ। পিছে আপোনালোকৰ লাইক কমেণ্ট পাই আকৌ মোৰ বহুত ভাল লাগে। খালি এটা কথাই বেয়া লাগে, আপোনালোকে পেজখন ফ'ল' কৰা নাই। পাৰিলে পেজখন ফ'ল' কৰি লওক, এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আৰু পাই থাকিব। গোলাঘাটৰ এই ফ্লাইঅভাৰখনৰ কাষত আকৌ দুখনকৈ কলেজ আছে। এখনৰ নাম হৈছে আকৌ ফৰকাটিং ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল আৰু আনখন নাম হৈছে ফৰকাটিং মহাবিদ্যালয়। ফৰকাটিঙৰ এই ফ্লাইঅভাৰখন পাৰ হৈ আকৌ পুলিচ ষ্টেচনটো আছে। ফ্লাইঅভাৰখনৰ পৰা আঠখেলীয়া নামঘৰলৈ প্ৰায় 15 কিলোমিটাৰমান হ'ব। গুগলৰ মেপ চাই আপোনালোকে ইয়ালৈ ধুনীয়াকৈ আহি থাকিব পাৰিব। আঠখেলীয়া নামঘৰলৈ আকৌ প্ৰত্যেক বছৰে আহি আছোঁ, আপোনাৰ ভাদ মাহতে হওক নাইবা আন মাহতেই হওক। আজি আকৌ আমি অহা দেৰি, 5টামান বজাতহে আঠখেলীয়া নামঘৰ আহি পাইছোঁহি। যাৰ দুদিনমান ঘৰত থাকিম বুলি আহিছে। সেইকাৰণে আঠখেলীয়া নামঘৰৰ পৰা ডাইৰেক্ট তাইৰ ঘৰলৈকে যাম। দুদিনমান তাই থাকিব, তাৰ পাছতহে তাইক আকৌ মই ঘৰলৈ লৈ যাম। শুনক, এই পবিত্ৰ ভাদ মাহত আকৌ আঠখেলীয়া নামঘৰলৈ বহুত দূৰৰ পৰা দৰ্শনাৰ্থী আহে। লাগিলে বাইকখন লৈ আহক নাইবা আকৌ গাড়ীখন লৈ আহক, ধুনীয়াকৈ ইয়াত পাৰ্কিং কৰি থ'ব পাৰিব। এতিয়া আহিছোঁ আকৌ মেইন কথালৈ, আঠখেলীয়া নামঘৰ গোলাঘাটৰ বচা গাঁৱত আছে, য'ত তিনিখন নদী মকৰং, ঘিলাধাৰী আৰু কাকডোঙা মিলন ঘটিছে। আৰু এই পবিত্ৰ আঠখেলীয়া নামঘৰ বা 1681 খ্ৰীষ্টাব্দত গদাপানীয়ে প্ৰতিষ্ঠা কৰিছিলে বুলি মই তাত থকা এজন ককাৰ পৰাই গম পালোঁ। পিছে আজি আকৌ আমি শৰাই নিদিওঁ, অকল চাকি বন্তিহে জ্বলাম। সেইকাৰণে আইতাজনীৰ পৰা চাকি বন্তি লৈ পেলাই নামঘৰলৈ আমি আগবাঢ়ি গ'লোঁ। এতিয়া আহিছোঁ যদিও আকৌ দৰ্শনাৰ্থী খুব কমা নাই, আমি যোৱা টাইমতো আকৌ নাই বুলি 1000মান দৰ্শনাৰ্থী তাত আছিল। নাম জনাব লাগিব আকৌ সেইকেইজন ব্যক্তিলে, যিকেইজনে দিনত অহা হাজাৰ হাজাৰ দৰ্শনাৰ্থী চাকি বন্তিবোৰ চাফা কৰি পেলাই নামঘৰ ভাগ আকৌ পৰিষ্কাৰ কৰি তুলিলে। আপোনালোক 9-10টামান বজাত পোৱাকৈ আহিব, তেতিয়া ইয়াত ভকতৰ সমাগম দেখি আপোনালোকৰ ভাল লাগিব। মোৰ যিহেতু স্কুল আছিল, সেইকাৰণে মই 4টামান বজাত গৈছিলোঁ। নামঘৰ প্ৰাংগণত আকৌ পুখুৰী এটা আছে, য'ত আপোনালোকে মাছ আৰু কাছক বিস্কুট নাইবা মুড়ি খুৱাব পাৰিব। খালি এটা কথা মন কৰিব, ইয়ালৈ যাতে পলিথিন নাইবা বেলেগ কিবা বস্তু সৰু ল'ৰা ছোৱালীবোৰে পেলাই নিদিয়ে। আৰু এইবাৰ কিন্তু ইয়াত আপোনালোকে শহাপহু দেখিবলৈ পাব। কাছক আকৌ বিস্কুট খুৱাম বুলি মই বিস্কুট এপেকেটো নিছিলোঁ। পিছে আজি আকৌ কাছ ওলাই নাহিলে। চাকি বন্তি জ্বলালোঁ, তাত আমি 1ঘণ্টামান ৰৈ কৰি আকৌ প্ৰসাদ দিয়া ঘৰলৈ গৈ পেলাই প্ৰসাদ লৈ আমি ঘৰলৈ উভতিব ধৰিলোঁ। ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব, পাৰিলে লাইক কমেণ্ট কৰিব, পেজখন ফ'ল' কৰিবলৈ নাপাহৰিব। আজিলৈ তেন্তে ধন্যবাদ।